নমস্কাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ওয়েলকাম টু মাই ইউটিউব চেনেল গাইজ আজি মানে আমি লক্ষী পূজা চাবলৈ যাম মানে আমাৰ ওচৰতে মানে তেলিহাল বুলি কয় জেগাডোখৰত তেলিহালত মানে লক্ষী পূজা হয় প্ৰতি বছৰে মানে 3 দিনকৈ হয় আজি লাষ্ট ডে সেইকাৰণে আমি আজি লক্ষী পূজা চাবলৈ যাম কালি কৈছিলোঁ আপোনালোকৰ আপাহত আহি আছে বুলি হেৰি ভাওনা চাবলৈ আপাহত যিহেতু আহি আছে ভাওনা চাবলৈ আজি যামগৈ বুলি কৈছিলে আপাহতে খালি মই মানে ৰখাই থলোঁ ভাওনা চাই অকল যাব গ'লে নহ'ব বোলো পূজা চাবলৈ লৈ যাম বোলো আজি লৈ যাম আপাহঁতকো মানে আপাহঁতো যাব মোৰ লগত লৈ যাম নহয় আপাহঁতো মোৰ লগত মাহঁতো যাব মামীহঁতো যাব মমা যাব চাগে মমা গ'লে কিন্তু আকৌ যাব নেকি আমাৰ লগত ঠিক নাই যাব চাগে ভাইটিহঁতো যাব ভণ্টিহঁতো যাব ঢেৰ সকলো চবেই যাম সেইকাৰণে আপোনাক তেনেহ'লে আজি আপোনালোকক আমাৰ গাঁৱৰ মানে কেনেকৈ লক্ষী পূজা হয় দেখুৱাম আৰু আমাৰ মানে আমাৰ তেলিহাল জেগাতকৈ মানে গাঁৱতকৈ বহুত ডাঙৰকৈ মানে লক্ষী পূজা পাতে মানে বহুত ডাঙৰকৈ কৈছোঁ নহয় একদম মেলা আহিব আৰু ঢেৰ মানে বস্তু দোকান চোকান ঢেৰ থাকে আমি সিহঁত আপোনালোকক দেখাম বুলি ভাবিছোঁ আজি আৰু কি বস্তু লওঁ কি খাওঁ আৰু লগ পাম চাগে লগৰবোৰক আশা ৰাখিছোঁ লগ পাম চাগে আপোনালোককো দেখাম তেনেহ'লে আপোনালোকক পূজা চাবলৈ লৈ যাম আজি শেষলৈকে চাব ভিডিঅ'টো দেখিছেনে আমি মানে বাইকত গৈছোঁ আন্ধাৰ গোটেই দেখিছেনে আপোনালোকক একদম পূজা হলত গৈ মানে লগ পাইছোঁগৈ মাহঁতে যাব অটত আমি গৈ আছোঁ মানে বাইকত একদম আপোনালোকক পূজা হলত গৈ লগ পাইছোঁ আমি পূজাৰ স্থানত পাই গ'লোহি আমাক নমাই পিনে মামাহঁত আৰু জেঠুহঁত মাহঁতক আনিবলৈ গৈছে মাহঁতকো লৈ আনিব তাৰপিছত আমি পূজা চামগৈ আৰু ফুৰিমগৈ এতিয়া আমি নামিলোঁ আমি ভাইটিহঁত আছে মোৰ লগত ভাইটি ভণ্টিহঁত আছে এতিয়া মাহঁতক আহিলে আৰু পূজা চামগৈ হৈছে আমাৰ লক্ষ্মী মন্দিৰ মেলাৰ ভিতৰত সোমাইছোঁ এয়া চব ঢেৰ দোকান মেলাৰ ভিতৰত সোমাইছোঁ মেলা এতিয়া এইবোৰ কাপোৰৰ দোকান চব এইটো গুলপীয়া কি কয় এইটো কেণ্ডি নে কি কয় বহুত ভাল লাগে খাই মোৰ খাম মই যোৱা টাইমত খেতাৰো হয় ইয়াত বাৰু এইবোৰ সৰু সৰু পোৱালীয়ে খেলা এইবোৰ এখন সৰু সৰু পোৱালীয়ে খেলা আৰু সেইখন চকৰি দেখিছেনে এখন চকৰি হয় মই উঠিবলৈ বহুত ভয় কৰোঁ মই নুঠোঁ এইখনত এয়া ক্ষেত্ৰৰ হ'ব ইয়াত চাওঁ ক'লে পাৰি খালি চাব নোৱাৰি এতিয়া পূজা চাবলৈ আহিছোঁ ক্ষেত্ৰৰ নাচাওঁ আজি এইখন চকৰি ওচৰৰ পৰা চাইছোঁহি সেইফালে ঢেৰ আছে মানুহ ইমান হোৱা নাই অলপ গধূলি ৰাতি হ'লেহে হ'ব এতিয়া টাইমটো ইমান হোৱা নাই যে এয়া দেখিছেনে ভাইটিহঁতে এইখনতে উঠিছে আৰু বাকীবোৰত উঠিব নোৱাৰে সেইকাৰণে এইখনতে উঠিছে আৰু ৰখি থাকিব নোৱাৰিলোঁ খামেই আৰু এতিয়া খামেই সকলোৱে মেলা চাই হৈ গ'ল এতিয়া বস্তু চস্তু চামগৈ চাগে মাহঁতে জানো বস্তু চাই নেকি চাই নাজানো আৰু মাহঁতে পকাই গৈ ফুৰিছোঁ মোৰ যে কাণ ফুলি ল'বলৈ বহুত মন আছে ল'বৰ কাৰণে বাৰু চাই লওঁ আৰু ভাল দেখিলে লৈ লওঁ কাপোৰ চাবলৈ আহিছে ময়ো চাই লওঁ ভাল দেখিলে লৈ ল'ব পাৰোঁ ঠিক নাই পাপৰ চাপৰ আচাৰ চাচাৰ চব বিকিছে মানে একদম চব বিকিছে গেম কয় যে এইটো বেলুন ফুটাব লাগে এইটো চব খেলিবলৈ মন আছে বহুত খালি নেখেলোঁ ধুনীয়া চৰাই হেৰি
ভাল লাগিছে লগাই দিব পাৰিম ভণ্টি আৰু মই গৈ আছোঁ এয়া মোৰ ভণ্টি মামাৰ ঘৰ ভণ্টি গৈ আছোঁ আৰু পূজা চাবলৈ গৈ আছোঁ ঘৰলৈ যোৱা নাই ইমান ধুনীয়া ধুনীয়া ল'বলৈ মন যায় খালি পইচা নাই মৰা পাতৰ দ্বাৰা নিৰ্মিত মাত্ৰ 100 আৰু 150 টকাত লৈ যাওক আপোনাৰ মন পছন্দৰ হোৱাইট কালাৰটো ভাল লাগিছে চব আমাৰ ভাইটিয়ে বান্দৰ কিনিলে বান্দৰ আৰু এয়া দুটা ভাইটিয়ে বান্দৰ কিনিছে চব এয়া আমাৰ ভণ্টিয়ে বেল এডাল লৈছে পিন্ধাই দিছোঁ চব ধুনীয়া লাগিছে গলি এটাত সোমালোঁ এইবোৰ দেখি নাপায় ওচৰ গ'লে দেখি পাব দেখিছেনে এয়া এইটো ৰংগমঞ্চ বেছি ভালকৈ দেখি নাপায় অলপ দূৰত আছে যে আমি মানুহ দেখিছে নাই ইমান সৰহ মানুহ দোকানো বহুত সৰহ এইবোৰ দেখিছে না কাঠৰ বস্তু এইটো গাইজ দেখিছেনে এইটো কি বস্তু জানো ভাইটিয়ে মাৰি দেখাব আপোনালোকে চাব দেই ওপৰলৈ উৰি যায় চাব দেই এইটো এনেকৈ আছে বহুত বজাৰ সজাৰ কৰিলোঁ সেইবোৰ এতিয়া খাবলৈ সোমাওঁ বুলি ভাবিছোঁ এতিয়া খাবলৈ সোমাইছোঁ কি খাওঁ নাজানো আৰু খাবলৈ সোমাইছোঁ এইবোৰ জেলেপি কি খাওঁ নাজানো সোমাইছোঁ আৰু মুঠতে খাবলৈ অৰ্ডাৰ দিলোঁ চিকেন চাওমিন খাম বুলি অৰ্ডাৰ দিলোঁ এয়া মোৰ ভণ্টিজনী হাই বুলি কৈ দিয়া হাই বুলি কৈ দিয়া এতিয়া খাম আৰু চিকেন চাওমিন খাম আৰু এতিয়া ভণ্টিহঁতে খালে খাইছে আৰু খাই কৰি হৈ গ'ল এতিয়া ওলাই আহিলোঁ খাই কৰি ক'লৈ যাওঁ চাওঁ মাহঁতে য'ত যায় তালৈকে লাগি গ'লোঁ ভাল লাগে এইটো আপোনালোকৰ ভাল লাগে বাৰু কমেণ্ট কৰি জনাবচোন গোটেই ভণ্টি ভাইটিহঁতে চবেই ল'লে ঘৰ আহি পাই গ'লোঁ সি পূজা চাই পূজাত মানে আৰু ভিডিঅ' কৰিব নোৱাৰিলোঁ ঢেৰ মানুহ গোটেই ঠেলা হেঁচা হৈ গ'ল লাষ্টত সেইকাৰণে ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ আৰু লগৰ এজনীয়ে কৈছিলে তাত বোলে মানে মোবাইল চোৰ হৈছে আগদিনাখন বোলে সেইকাৰণে ইমানকৈ নবনালোঁ আৰু ইমানে বনালোঁ তেনেহ'লে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো কাষতে থকা বেল আইকনটো দবাই দিব কিন্তু পূজা চাই অকণমান ভালো লাগিলে অকণমান বেয়াও লাগিলে কিন্তু ভাল লাগিছে মানে সেই লগৰবোৰক লগ নাপালোঁ যে আপোনালোকক কৈছিলোঁ লগ কৰিম বুলি কিন্তু নাপালোঁ ফোনতে এনেকৈ ক'ত আছোঁ হৈ থাকোঁতে পাৰে হৈ গ'ল এতিয়া লগ কৰিব নোৱাৰিলোঁ বেয়া লাগিছে আৰু সেইটো কাৰণে বাকী পূজা চাই ভাল লাগিলে এতিয়া ভাগৰ লাগিছে শুম আৰু এতিয়া ভাত পানী খোৱাই নাই বাৰু তাতে চাওমিন খাই খাম এতিয়া ভাত পানী খাম মায়ে বনাব তাৰপিছত ভাত খাই আৰু শুম আৰু তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই